ঐ শুন না, তোক মই এটা টপ চিক্ৰেট কথা কওঁ। চিক্ৰেট? নো মাই গড। ৰোহনৰ মোৰ মাজত নহয় কিবা এটা চলি আছে। এইটো কথা মই বহুত দিনৰ পৰা কম বুলি ভাবিছোঁ, মই কাকো ক'ব পৰা নাই। সেইকাৰণে তোকে ক'লোঁ, তই প্লিজ কাকো নকবি হা। প্লিজ ষ্টপ নো মোক নকবি প্লিজ। মাই গড, মই চিক্ৰেট ৰাখিব নোৱাৰোঁ। প্লিজ ষ্টপ। মানে কি জান, কথাটো হ'ল কি, মই এতিয়াও এক্স বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ আৰু সেইটো কথা ৰোহনে গম নাপায়। আৰু সি যদি গম পায় মোৰ বহুত প্ৰব্লেম হৈ যাব। সেইকাৰণে মই তোক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবি কিনে কথাটো ক'লোঁ। তই প্লিজ তই কথাটো কাকো নকবি। ইউ ৱেলকাম নেহাৰ বাচ্চি। তই মোক ফচাই থৈ গ'লি। মই এনেই চিক্ৰেট ৰাখিব নোৱাৰোঁ। ইটছ অ'কে কাকো, ইউ কেন ডু ইট। তাতে কি হ'ল, তই পিংকিৰো এনেকৈ ব্ৰেকআপ কৰাই দিছিলি। ইটছ অ'কে, ইউ কেন ডু ইট। মই এতিয়া কি কৰোঁ? মইতো নকলেও থাকিব নোৱাৰিম, মোৰ পেট বিষাব এতিয়া। অ' গড, কিবা এটা ভাবোঁ। ফ্ৰেণ্ডক ফোন কৰোঁ নেকি, মোৰ বেষ্ট ফ্ৰেণ্ডক? তাইকে ফোন কৰোঁ। তাই থৰি কাৰোবাক ক'ব যাব, তাই কাকো নকয়। ময়োতো তাইৰ চিক্ৰেট ৰাখোঁ, তাই কাকো নকয়। তাইকে ফোন কৰোঁ মই। ৱেইট, নো লাষ্ট টাইম পিংকিৰ ব্ৰেকআপৰ মেইন জৰিয়া তাইয়ে আছিলে। তাইৰ কাৰণেইতো মই ফচিব লগা হ'ল। তাইয়ে মেইন। মোৰ মাথাই বেয়া হ'ব এতিয়া, একো কামো কৰিব পৰা নাই ভালকৈ। প্লিজ কিবা এটা আইডিয়া দিয়া, যাতে তাৰ চিক্ৰেটটো চিক্ৰেট হৈ থাকে আৰু মোৰো পেট নিবিষায়। প্লিজ। ভাতকেইটা খাই বাচনো ধুব পাহৰি গৈছোঁ। এইবোৰতো পাহৰি যাব পাৰিবি তই, খালি বেলেগৰ চিক্ৰেট ৰখাতহে তই ভাল, সেইটো পাহৰি নাযাওঁ তই। চুপচাপ কাম কৰ। হে ওপৰ ৱালে, প্লিজ মুঝে বচা লে। একবাৰ মোক বচাই লোৱা। নেক্সট টাইমৰ পৰা মই কাৰো চিক্ৰেট নাৰাখোঁ, প্লিজ। অ' মা, কি কৰোঁ এতিয়া? মোৰ ইমান পেট বিষাই আছে, পেটটো ফাটি ওলাই যাব এতিয়া। কোনোবাই গম পালে নেকি মোৰ তাত কিবা চিক্ৰেট আছে বুলি? নাই, প্লিজ ভগৱান, কি কৰোঁ? অলপ মাইণ্ডটো মই কনভাৰ্ট কৰি লওঁ, কিবাকিবি বেলেগ কাম কৰি থাকোঁ। তেতিয়া চাগে মই অলপ ইফাল হৈ যাওঁ, ডিষ্ট্ৰেক্ট হৈ যাওঁ। কিন্তু কৰোঁ কি? এটা আইডিয়া ল'ব। মাক ফোন কৰোঁ, মাক ফোন কৰি কিনে কওঁ। মায়েতো কাকো ক'ব নাযায় ন, সেইটোৱে কৰোঁ। মাকো ফোন কৰি দিম, মায়ে কাকো নকয়ো, আৰু মোৰো অলপ পেটটো ঠাণ্ডা পৰি যাব। সেইটোৱে কৰোঁ এতিয়া, মাকে ফোন কৰোঁ। আকৌ মায়ে যদি কিবা কয়, তোক আকৌ বেলেগে কোনে এইবোৰ ক'ব আহে বুলি, আকৌ মায়ে যদি মোক গালি পাৰে, মায়েতো গালি পাৰিবই, মায়ে গালি পাৰ মানে নাই, তথাপিও কৈ চাওঁ নেকি, এবাৰ কৈ চাওঁ। হেল্ল' মা, শুন না, এটা কথা ক'ব লগা আছে। কি কথা? হেল্ল', শুনি আছা না? নাই, তোৰ ভইচটো ভালকৈ অহা নাই। হেল্ল', এটা টপ চিক্ৰেট কথা ক'ব লগা আছে। কি টপ চিক্ৰেট কথা? চিক্ৰেট নহয়, চিক্ৰেট, টপ চিক্ৰেট কথা। অঁ চিক্ৰেট, কি চিক্ৰেট কবি? Thank God. কিবাকে মনটো ভাল লাগিছে, পেটটো ভাল লাগিছে। মায়ে শুনক বা নুশুনক, মইতো কৈ দিলোঁ ন এটলিষ্ট। এতিয়া কোনো প্ৰব্লেম নাই, মায়ে শুনা নাই, কাকো ক'বও নাযায়। মই মোৰ মনৰ কথাখিনি কৈ দিলোঁ। এতিয়া মই ধুনীয়াকৈ টোপনি যাব পাৰিম, খাই বৈ লৈ কিনে। পেটটো বহুত ভাল লাগিছে এতিয়া কিন্তু। কি বিকৃতি থাকে দেই, ক'ব নাপালে। অ' মাই গড, আজিৰ পৰা কচম খাইছোঁ, কাৰো চিক্ৰেট নাৰাখোঁ।